মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অন্যতম অৱদানৰ ভিতৰত আছে অসমৰ সত্ৰসমূহ আৰু নামঘৰ। অসমৰ পবিত্ৰ ভাদ মাহত আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। তেনেকুৱা এক পৰিৱেশত অৰুণাচল প্ৰদেশৰ নেৰিষ্ট নামঘৰতো এক হৰিনামৰ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলা হৈছে। আজি আমি অনুষ্ঠানৰ বিভিন্ন অংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। কুণাল বৰাদেৱ আমাৰ মাজত আছে। আমি কুণাল বৰাদেৱৰ পৰা দুআষাৰ জানিব বিচাৰিম। আজি আমি নেৰিষ্টৰ যিমান অসমীয়া মানুহ আছোঁ, বহু বছৰ আগতে এই নামঘৰ স্থাপনা কৰা হৈছিলে। এই নামঘৰ স্থাপনা কৰাৰ ফলতেই আমি অসমীয়া সমাজখন একত্ৰিত হৈ থাকিবলৈ সক্ষম হৈছোঁ। আৰু আজি পবিত্ৰ ভাদ মাহ উপলক্ষে আমি সকলো অসমীয়া মানুহ যিমান আছোঁ, আমি অসমৰ মানুহ যিমানখিনি আছোঁ, একত্ৰিত হৈছোঁ আজি। আৰু নাম কীৰ্তন কৰি দিনটো পাৰ কৰিম বুলি